কলিকতাৰ ৰাষ্ট্ৰীয় নাথ ঠাকুৰ ৰাষ্ট্ৰীয় বঁটা লাভ জুৰিয়া উদমাৰীৰ মতিউৰ ৰহমানৰ। এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অসমৰ এগৰাকী যুৱকৰ। দেওবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগৃহত সমতা সাহিত্য একাডেমীয়ে প্ৰদান কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাষ্ট্ৰীয় বিশেষ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত জুৰিয়া উদমাৰীৰ উদীয়মান কবি মতিউৰ ৰহমানে তেওঁৰ সপোনৰ সুৰভিক কবিতা সংকলনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। উদীয়মান কবি মতিউৰ ৰহমানৰ এই বঁটা লাভ কৰাৰ বাবে সমগ্ৰ জুৰিয়াৰ লগতে নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মতিউৰ ৰহমান নগাঁও জিলাৰ উদমাৰী গাঁৱৰ বাসিন্দা ইয়াকুব আলী আৰু আম্বিয়া খাতুনৰ দ্বিতীয় পুত্ৰ। বৰ্তমান তেওঁ মাংগালোৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। ব্যুৰ ৰিপৰ্ট, HDS Live 24 আছাম।